নমস্কাৰ বন্ধুসকল, মই দিগন্ত। সকলোলৈ মোৰ চেনেললৈ আদৰণি জনাইছোঁ। অহা সোমবাৰৰ পৰা মই মোৰ চেনেলত অৰ্থাৎ নৱেম্বৰ মাহৰ 18 তাৰিখৰ পৰা মই মোৰ চেনেলত এটি কাহিনী ধাৰাবাহিক হিচাপত প্ৰচাৰ কৰিম বুলি ভাবিছোঁ। কাহিনীটো লিখিছে কাহিনী লিখিব আমাৰ শিৱসাগৰ পৰি হাজৰিকা। খুব ধুনীয়া কাহিনী লিখে। আগতে কিছুমান চেনেলত তেখেতৰ কাহিনীবিলাক প্ৰচাৰ হৈছে। খুব ভাল কাহিনী লিখে। আশা কৰোঁ সকলোৱে চেনেলটি চাব আৰু যাতে অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব চেনেলটোত, তাকে কামনা কৰিলোঁ। কাহিনীটোৰ বিষয়বস্তু থাকিব প্ৰেমৰ ওপৰত ভিত্তি কৰি গোটেই কাহিনীটো লিখিছে পৰি হাজৰিকাই। খুব ধুনীয়াকৈ লিখিছে। আৰু তাৰ মাজে সময়ে চেনেলটোত আচলতে মই সপ্তাহৰ প্ৰতি সোমবাৰে ভিডিঅ'বিলাক দিম। তাৰ মাজৰ সময়খিনিত মই 2-এটা ভিডিঅ' আপলোড কৰি থাকিম, হাস্যকৰ ভিডিঅ'। আচলতে চেনেলটোৰ নামটো দিগন্ত বাৰে বৰণীয়া। নামটোৰ লগত খাপ খোৱাকৈ আচলতে বাৰে বৰণীয়া তাত ভিডিঅ' আপলোড কৰিম। শিৱসাগৰৰ পৰি হাজৰিকা খুব ধুনীয়াকৈ কাহিনী লিখে। ফেচবুকত পৰি হাজৰিকা চাৰ্চ কৰিলে পাব। ফেচবুকত ধুনীয়া ধাৰাবাহিক হিচাপে তাইও কাহিনী ফেচবুকত লিখি আছে, ৰাইজে ভাল পাইছে। সেই হেতুকে ময়ো তাইক যোগাযোগ কৰিলোঁ, যাতে মোৰ চেনেলটোতো তাইৰ পৰা কিবা এটা ভাল কাহিনী এটি মোক উপহাৰ দিব পাৰে নেকি। মই যিটো কাহিনী মই কথিত ভাষাৰে ৰাইজৰ আগত আগবঢ়াব পাৰিম, সেই হিচাপত তাইক যোগাযোগ কৰিলোঁ, পালোঁ। কাহিনী তেখেতে সন্মতি হ'ল। তেখেতৰ পৰি হাজৰিকা ফেচবুকত নামটো চাৰ্চ কৰিব পাব। ধুনীয়া ধুনীয়া কাহিনী পঢ়িব পাব। সকলো বন্ধু বান্ধৱীকে পুনৰবাৰ অনুৰোধ জনাইছোঁ, কাহিনীটি সকলোৱে যাতে শুনে। অনুৰোধ জনাইছোঁ। মই শুনিবই বুলি ক'ব নোৱাৰোঁ। আচলতে কাহিনীটি ভাল বেয়াৰ ওপৰতো ভিত্তি কৰিব। সকলোৱে শুনিব, ভাল হ'ব বুলি আশা কৰিছোঁ। সকলোৱে শুনিব, সকলোকে শ্বেয়াৰ কৰি দিব কাহিনীটি। লগতে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো বজাই দিব। ধন্যবাদ।